hagani por ngidan khanduli hakam jong pulit jong ka Assam hadin ka jingilang jong ki regional committee Assam bat Meghalaya dan nagaliang jong ka jella jongi la wan deputy CM jongi u sia bahalang dhar kat ki jingdan lang ki arngut ki MLA ma coming mbon badu manujar ki semua nagaliang jong ka Assam la dan chairman jong ka regional committee Karbi Anglong u pi Hazarika agak ni jingilang kini gi arliang mamla kila rai ban pha yak report salah jong ki bor sarkar kenang bagi arngut ki CM Assam ban Meghalaya kinla ban sim yak rai agak bedai pat bat ka entry tax ini khyrdop krong khajana jong Karbi Anglong Autonomous Council yang mentah kini khyrdop kanam dan syo hakaba la rai ban pekria iaka kat bai pulit pat jong Assam kindang peteng bandan hakate kejaka ban aisentri nagbenta ban tem ginu kijingjia kibala la ban ra yaka jingruma nagaliang Syllad ngaur sulungrum idan ta khanduli isu edin আজি পৰা দুমাহমানৰ আগতে শিলঙত আমি দুইখন ৰাজ্যৰ দুইখন কমিটি বহিছিলো আৰু সিদ্ধান্ত লৈছিলো যে আমি সৰজমিন তদন্তৰ কাৰণে আমি কান্দুলি অঞ্চললৈকে আহিম আজি প্ৰাৰম্ভিক ভ্ৰমণ আমি কৰিলোঁ আমি দুই পক্ষৰ মেঘালয় পক্ষৰো আৰু অসমৰ পক্ষৰো দুই পক্ষৰ আমি মেমৰেণ্ডামখিনি হাতত ল'লোঁ তেওঁলোকৰ পৰা অলপ শুনিলোঁ পৰৱৰ্তী সময়ত অতি সোনকালে আমি আকৌ আহিম ইয়াৰ যিসকল স্থানীয় বাসিন্দা দুইটা পাৰৰ যিসকল স্থানীয় বাসিন্দা তেওঁলোকৰ লগত ডিৰেক্ট ডিছকাশ্যন কৰিম আজি এইটো আমাৰ প্ৰথম ভ্ৰমণ আমি ডিৰেক্টলি মানুহৰ লগত গাঁৱত গৈ ডিছকাশ্যন কৰা নাই কোন ক'ৰ লগত থাকিব খোজে বা কনষ্টিটিউশ্যনেল বাউণ্ডেৰী কি এই বিষয়ে আমি বহুত চৰ্চা আজি কৰা নাই নেক্সট ভিজিটত আমি ডিটেইল চৰ্চা কৰিম কনষ্টিটিউশ্যনেল বাউণ্ডেৰী চাম তাৰ কাষত থকা মানুহখিনিৰ অপিনিয়ন ল'ম তেওঁলোক খাচী নে কাৰ্বি নে গোৰ্খা মানে তেওঁলোক অসমৰ বাসিন্দা নে মেঘালয়ৰ বাসিন্দা এই বিষয়ে আমি সৰজমিন পুনৰ তদন্ত কৰিম আৰু আমাৰ ৰিপৰ্ট সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই দাখিল কৰিম আৰু মেঘালয়ৰ ডেপুটি CM ডাঙৰীয়াই তেখেতলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিপৰ্ট দাখিল কৰিব পৰৱৰ্তী পৰ্যায়ত এইটো যিহেতু ৰাজ্যিক বাউণ্ডেৰীটো এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰে আমি মাত্ৰ ডিছকাশ্যন কৰি ৰিপৰ্ট দিব পাৰোঁ ঠিক তেনেকৈ আমি অৰুণাচলৰ সীমা সমস্যা সমাধান প্ৰায় কৰিলোঁ মেঘালয়ৰ 50%তকৈ বেছি সমস্যা সমাধান কৰিলোঁ মই ভাবোঁ যে যিখিনি সমস্যা এতিয়াও সমস্যা হৈ আছে সেইখিনিও অতি সোনকালে সমাধান হ'ব আৰু সমাধান হোৱাৰ পথত বুলি মই অনুভৱ কৰোঁ মানে পশ্চিম কাৰ্বি জিলাৰ ৱেষ্ট জড়িত সৃষ্টি এটা মানে বাধাৰ এটা হেৰি হৈছে এইটো তাৎক্ষণিকভাৱে যাতে ছল্ভ কৰিব নোৱাৰি নেকি যোগাযোগ মাধ্যমটো তেওঁলোকৰ মাজত মানে কেনেকুৱা যোগাযোগ মাধ্যমলৈকে মানে খাচী মানুহ এই আপোনাৰ ৱেষ্ট কাৰ্বি নাথাকে ৱেষ্ট কাৰ্বি মানুহ তেনেকুৱাটো হ'ব নালাগে আমাৰ মাজত আমিতো আগতেতো একেখনে অসম আছিলোঁ এতিয়া যদিও বেলেগ আমিতো সাত ভনীৰ ঠাই বুলি কওঁ আমিতো ভাই ককাই গতিকে খাচীয়া আমাৰ ভাই হয় আমি খাচীয়াসকলৰ ভাই ককাই হয় গতিকে আমাৰ মাজত বাদ বিভেদ থাকিব নালাগে আমি পিচ মেইনটেইন কৰিব লাগে আৰু মই সকলোকে অনুৰোধ জনাম খাচীয়া পিপুল কেন কাম টু আছাম এণ্ড আছামিজ পিপুল কাৰ্বি পিপুল গোৰ্খা পিপুল কেন গ' টু মেঘালয় অলছ' উই শ্বুডন্ট হেভ প্ৰব্লেম আমাৰ মাজত প্ৰব্লেম থাকিব নালাগে আমি ফ্ৰীলি মুভমেণ্ট আমি মেঘালয়তো কৰিব পাৰিব লাগে এজ ৱেল এজ মেঘালয় পিপুল কেন freely movement to Assam also. That is my opinion. তেনেকুৱাটো কাজিয়া তেনেকুৱা হোৱা বুলি আজি কোনো কোৱা নাই মাত্ৰ এটা আমাৰ পোষ্টৰ কথা কৈছে পুলিচ পোষ্টটো এইটো এতিয়ালৈকে যিটো সীমা সমস্যা আছে সীমা সমস্যা যিদিনে শেষ হৈ যাব সেইটো ক'ত থাকিব অসমত আছে নে মেঘালয়ত আছে পৰিস্ফুট হ'ব গতিকে আজি বহুত ডিটেইলছত নাযাওঁ আজি প্ৰাৰম্ভিক পৰ্যায়ৰ আমি ভ্ৰমণ কৰিলোঁ অতি সোনকালে আহিম ইয়াৰ স্থানীয় বাসিন্দাসকলৰ লগত মেপ চাই কথা পাতিম মানে ভয় ভাৱ হাকিবতো নালাগে আজিতো মোক কোনো কোৱা নাই আপোনালোকে বেছিকৈ শুনে যেন লাগে মিটিং কৰিলোঁ কোনোতো কোৱা নাই আমাৰ মাজত ভয় আছে আমি তাত যাব নোৱাৰোঁ কিবা নোৱাৰোঁ এইবিলাক অলপ যদি ক'ৰবাত আছেও ডিছকাশ্যন নকৰিলে ভাল
তেতিয়া মানুহ অপেনলি ফুৰিব পাৰিব। So actually today we visited as a committee of the regional committee from Meghalaya side. I think all of you are aware that because of this council gate was there and tension has come. And today we had visited both the committee from the Assam side and from the Meghalaya side. I mean to create the confidence of the people of this area, number one. And also we are request for peace. It should be free movement from now onward. There should be no grumbling like before. And the main agenda today is that we are very happy to hear and to listen and to hear all the voice and the suggestion, the advice from both sides of the distance. And yes, I will receive from the country especially what are the demands and what are the views. So my duties as a chairman of the committee now, I will submit the report for inspection today to our honorable chief minister. And the same thing from the Assam, so they will do the same thing. And then when the committee at the state level of both the chief minister, so then they will take a call how to move forward. And like how chairman from the Assam as I mentioned just now, obviously we are doing, maybe the committee will decide, the official team will visit all the areas of different from the particular village and we will take a view from the people who reside in that area and then we will take a call against. Means as of now, I mean that entry gate of KAAC have been It's not there. Now only police is there. Yes, it was there before. And when this tension come and they removed, police was there. Why you put police in order to maintain the law and order? And maybe the police will slowly we will remove it from that. Now, since you are from here, since 4 months now, the economic have been affected of both Karbi and Pnar. Yeah. What is your say on this? Now, because of now, I welcome to and congratulate to the Buddha government also to taking the necessary action for the amicable solution for about the border issue, the present issue, and also this is the first time to visit both side the government. Taking the decision will be taken by the government also both side government. This is my end. That's okay. Will you initiate any other peace meeting? No, not just participating here.